এইকেইদিন চাগে সকলোৰে ঘৰত কঁঠালৰ মুচি চলিয়ে আছে প্ৰায় ভাগৰে মানে খোৱা শেষ এতিয়ালৈকে আমাৰহে কঁঠালৰ মুচি খোৱাটো দেৰি ৰেচিপি দিয়াটো দেৰি হৈ গ'ল আচলতে নিজৰ কিছুমান ব্যস্ততাৰ কাৰণে মই এইকেইদিন ৰন্ধা বঢ়াৰ লগত লাগি থাকিব পৰা নাই সেইটো কাৰণে মিষ্টাৰে বনাই মোক ভিডিঅ' কৰি পঠাইছে তো সেইটোৱে আপোনালোকৰ আগত দেখাব লৈছোঁ দেই আৰু মিষ্টাৰে বনালেতো জানেই মছলাৰ ওপৰতহে বনায় মানে তেওঁ ভাবে যে যিমান বেছি মছলা দিয়া যায় আচলতে সিমানেই বেছি টেষ্টি হয় সেইটো কাৰণে যিমান পাৰে সিমান মছলা দিছে কি মছলা মানে যিমান আছে আৰু পেকেট মছলা সকলোখিনি দিয়ে আৰু আলুখিনি ভাজি লৈছে দেই আলুখিনি ভাজি পিনে তাতে দি দিছে কঁঠালখিনি আচলতে বইল কৰি লোৱা নাই আমাৰ মাহঁতে যেনিবা বইল কৰি লয় কিন্তু তেওঁ বইল কৰি লোৱা নাই সৰু সৰুকৈ কাটি দি দিছে আৰু তাতে দিছে আপোনাৰ আদা নহৰু লাষ্টত দিছে আদা নহৰু আৰু